दिनै भारतीय जनता पार्टीनि दैदेननायाव सराइबिल मण्डल आरो गुमा मण्डल जथायै मोनसे धरना हाबाफारि लानायजों लोगोसे थांनाय 2 मे अक्ट'आव सोनाब बंग टीएमसी राजखान्थि हान्जाया हिंसायारि जाथाय खालामनायखौ लानानै गसाइगाव भारतीय जनता पार्टीया हुमखि होयो। আজি আমাৰ এই গোসাইগাঁও মহকুমা অধিপতি কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকখন মণ্ডলে আজি অৱস্থান ধৰ্মঘট অনুষ্ঠিত কৰিছে আৰু এখন ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিছোঁ মহকুমা অধিপতিৰ জৰিয়তে। যোৱা 2 মে তাৰিখত যি 5খন ৰাজ্যৰ এছেম্বলি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ফলত আমি দেখিবলৈ পাৰোঁ যে আমাৰ অসমৰ ওচৰতে আমাৰ গোসাইগাঁও ওচৰত লাগি থকা পশ্চিমবংগ ৰাজ্যত নিৰ্বাচন ফলাফল ঘোষণা হোৱাৰ পিছত যি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ যি বৰ্বৰ অত্যাচাৰ, মানুহৰ ঘৰ জ্বলাই দিয়া, মানুহক মাৰি মাৰি হত্যা কৰা যি অত্যাচাৰ চলিছে, এই অত্যাচাৰ তৃণমূল কংগ্ৰেছে অনুষ্ঠিত কৰিছে যে আজি নিৰ্বাচনত জয়ী হোৱাৰ পিছত ভাৰতত যি গণতন্ত্ৰ, এই গণতন্ত্ৰৰ অধিকাৰ যি আছে তাত খৰ্গ হৈ গৈছে, যি ডেম'ক্ৰেচি তাত হত্যা কৰা হৈছে পশ্চিমবংগত। আমি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে ৰাষ্ট্ৰপতি মহোদয়ক অনুৰোধ কৰিব খোজোঁ অতি সোনকালে যাতে পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন দিয়ে আৰু যিসকল ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তাত অত্যাচাৰত ভুক্তভোগী হৈছে, যি হত্যা হৈছে, যিসকল মৰিছে, সেইসকলক আমাক এখন ভাল জাষ্টিছ লাগে। এই তৃণমূলৰ গুণ্ডা বাহিনীক ভাৰতৰ সংবিধানত দি আইনৰ যি শাস্তি আছে শাস্তি বিহিব লাগে। আমি আজি এই ধৰ্মঘটৰ জৰিয়তে আকৌ একবাৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ক অনুৰোধ কৰিব খোজোঁ যাতে পশ্চিমবংগৰ পৰিস্থিতি যাতে নিৰ্মূল হয়, শান্তি ঘূৰি আহে, আমি তাৰে কামনা কৰিলোঁ। ধন্যবাদ দিছোঁ যে আপোনালোকে আজি আমাৰ এইখিনি কামত সহযোগিতা কৰিছে। আমি সৰাইবিল মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ ফালৰ পৰা আৰু সৰাইবিল মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি আজি আমাৰ গোসাইগাঁও মহকুমাৰ মাননীয় মহকুমাধিপতি মহোদয়াক এখন মেমৰেণ্ডাম আমি প্ৰেৰণ কৰিলোঁ আৰু এই মেমৰেণ্ডামৰ জৰিয়তে আমাৰ বৰ্তমান যিটো পশ্চিমবংগৰ যি স্বাভাৱিক পৰিস্থিতি, তাত যি হত্যালীলা হিংসা চলি আছে তাৰ বিৰুদ্ধে যাতে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু অনতিপলমে যাতে পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন দিয়াৰ ব্যৱস্থা কৰা হয়। কাৰণ পশ্চিমবংগত ইতিমধ্যে বহুত মানুহে বা আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰাণৰ আহুতি দিব লগা হৈছে। নিৰ্বাচনৰ প্ৰক্ৰিয়া এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া, নিৰ্বাচনত হাৰ জিত থাকে, কিন্তু জিতি অহাৰ পিছত চৰকাৰৰ বহাৰ পিছত আজি তৃণমূল কংগ্ৰেছৰ যি চৰকাৰ পশ্চিমবংগত আজি হ'বলৈ গৈ আছে, তেওঁলোকৰ দলৰ যি গুণ্ডা বাহিনীৰ আক্ৰমণত বা তেওঁলোকৰ দলৰ যি গুণ্ডা বাহিনীবিলাক আছে, তেওঁলোকে পশ্চিমবংগৰ সাধাৰণ ৰাইজৰ ওপৰত যেনেকুৱা হত্যালীলা হিংসা অত্যাচাৰ কৰি আছে, সেই হত্যালীলা হিংসাৰ আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ গোটেই অসমবাসী ৰাইজ আজি এই মুহূৰ্তত পশ্চিমবংগৰ প্ৰত্যেক মানুহৰ কাষত থিয় হৈ আছে। যিকোনো ধৰণৰ সহায় সহযোগিতা পশ্চিমবংগৰ মানুহে অসমৰ পৰা বিচাৰে। আমি যিহেতু আপোনালোকে জানে যে আমি অসমৰ একেবাৰে পশ্চিম প্ৰান্তৰ পশ্চিমবংগৰ সংলগ্নে থকা এটি আমাৰ জায়গা গোসাইগাঁও, গতিকে আমি ইয়াৰ পৰাই আমি সকীয়াই দিছোঁ পশ্চিমবংগৰ যিসকল তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীৰ দল যে আপোনালোকে অতি পলমে আপোনালোকৰ এই পৰিস্থিতিবিলাক